হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ আন এটা ৰেচিপি ভিডিঅ'লৈ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। আজি বহুত দিনৰ মূৰত এটা ৰেচিপি ভিডিঅ' দিব লৈছিলোঁ। যিসকলে মোৰ ভিডিঅ' কণ্টিনিউ চাই থাকে সেইসকলে গম পাইছে চাগে। আজি মই প্ৰায় এমাহ ওচৰা-ওচৰি হ'বলৈ হ'ল মই কোনো ধৰণৰ ভিডিঅ' বা ৰেচিপি দিবলৈ পৰা নাই। চ' আজি ভাবিলোঁ এটা পিজ্জা ৰেচিপিকে আপোনালোকলৈ আগবঢ়াই দিওঁ। চ' বহুত দিনৰ পৰা খাবলৈ মন গৈ আছিলে। যা যোগাৰ নথকাৰ বাবে বনাব পৰা নাছিলোঁ। আজি কেনেবাকৈ যা যোগাৰ কৰি বনাবলৈ লৈছোঁ। চ' ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। চ' প্লিজ ভিডিঅ'টো শেষলৈকে চাব। আৰু আজি মই পিজ্জাটো বিনা অভেনত বনাম, কেৰাহীত বনাম। তাৰ কাৰণে চাওক, মই এটা পাত্ৰ লৈ লৈছোঁ। তাত একাপ কুহুমীয়া গৰম পানী দিলোঁ আৰু ইয়াত দিছোঁ মই এচামুচ চেনি আৰু দিম এচামুচ ময়দা। দুটা বস্তু মই মিক্স কৰি ল'ম প্ৰথমতে। ইয়াত দিম এচামুচ ময়দা আৰু ভালদৰে মিহলি কৰি ল'ম। পানীটো মই কুহুমীয়া গৰম পানী লৈছোঁ। চাওক, চামুচ এখনত এতিয়া মই মিহলি কৰি ল'ম। ইয়াত দেখিছেনে ওপৰত গুটি গুটি নিচিনা উঠিছে। এইখিনি গোটেইখিনি ভাঙি ল'ম চামুচখনেৰে, যাতে গোটেইখিনি পানীৰ লগত মিহলি হৈ যায়। মই এতিয়া ভালদৰে ফেটি লৈছোঁ গোটেইখিনি মিহলি কৰা হৈ গ'ল। এতিয়া মই ইয়াত দিম ড্ৰাই ইষ্ট। ইয়াত ড্ৰাই ইষ্ট 2 চামুচ দিম। ড্ৰাই ইষ্ট দিলে পিজ্জাটো খুব কোমল আৰু চফ্ট হয়। আৰু আপোনালোকে ড্ৰাই ইষ্ট নাথাকিলে দৈও দিব পাৰে, টেঙা দৈ। আৰু মই ড্ৰাই ইষ্ট দিছোঁ 2 চামুচ। ড্ৰাই ইষ্ট 2 চামুচ দি দিলোঁ। এতিয়া এইখিনিও ভালদৰে আকৌ মিহলি কৰি ল'ম পানীৰ লগত। গোটেইখিনি মিহলি কৰি ল'ম ভালদৰে। ড্ৰাই ইষ্টখিনি মিহলি কৰা হৈ গ'ল। এতিয়া মই এইখিনি ঢাকন দি প্ৰায় 10-15 মিনিটমানৰ কাৰণে এনেকৈ থাকিবলৈ দিম। 10 মিনিট হৈ গ'ল। মই এইখিনি 10 মিনিট ৰাখিলোঁ। এতিয়া মই ইয়াত ময়দা দিম। মই যিটো কাপত পানী দিছিলোঁ সেই কাপটোৰে এতিয়া 2 কাপ ময়দা দিম। প্ৰথমতে 2 কাপ ময়দা দি এটা ডো বনাই ল'ম। 1 কাপ দিছোঁ প্ৰথমতে আৰু 1 কাপ দি ল'ম একেবাৰতে। আৰু দৰকাৰ হ'লে মই ইয়াত আকৌ আধা কাপ ময়দা দিম। প্ৰথমতে এইখিনি ভালদৰে মিহলাই লওঁ। পিজ্জা বনাবলৈ আমাক খুব এটা টান ডো নালাগে আৰু খুব এটা কোমল ডো নালাগে। মুঠতে অকণমান ঢিলা হ'ব লাগে। আৰু ৰুটি বনাওঁতে আমি যিটো ডো বনাওঁ তাতকৈ অকণমান কোমল হ'ব লাগে। দেখিছেনে, মই ইয়াত আৰু আধা কাপ ময়দা লাগিব। এতিয়া মই মিলাওঁতে চাইছোঁ। মই চামুচখনেৰে ভালকৈ মিলাই ল'লোঁ। এতিয়া মই হাতেৰে এইখিনি মঠি ল'ম। ইয়াত মই টোটেল আপোনাৰ ময়দা দিলোঁ 2 কাপ আধা, 2.5 কাপ ময়দা দিলোঁ ইয়াত মই। এতিয়া মই হাতখনেৰে অকণমান মঠি ল'ম। এইখিনিতে মোৰ অকণমান ভুল হৈ গ'ল। মঠোতে মই অকণমান হাতত ৰিফাইন তেল লগাই ল'ব লাগিছিলে হাত দুখনত, কিন্তু পাহৰি থাকিলোঁ। এতিয়া চব গোটেই ময়দাখিনি হাতত লাগি ধৰিছে। আপোনালোকে সেইটো ভুল নকৰিব। মোৰ ভুল হৈ গ'ল সেইখিনিতে। একো নাই, এতিয়া মই গোটেইখিনি হাতৰ পৰা এৰুৱাই ল'ম। এইখিনি আৰু বেছি মঠিব নালাগে। মই হাতৰ পৰা এৰুৱাই এইখিনিতে মই ঢাকন দি প্ৰায় 1 ঘণ্টামান থৈ দিম, যাতে গোটেই ডোটো ফুলি আহিব। ঢাকন মাৰি মই 1 ঘণ্টা থৈ দিলোঁ। চাওক, গোটেই ডোটো ফুলি আহিলে, দেখিছেনে কি ধুনীয়াকৈ ফুলি আহিলে। এতিয়া এইখিনি আকৌ এবাৰ মঠি ল'ম ভালদৰে। মই হাতত আকৌ অকণমান ৰিফাইন তেল সানি ল'লোঁ। সানি পিনে এতিয়া ডোটো আকৌ এবাৰ অকণমান ভালদৰে মঠি ল'ম। চাওক, হাতত ৰিফাইন তেল সানি ল'লে অকণো নালাগে, দেখিছেনে। চাওক, আৰু ৰিফাইন তেল দি অকণমান মঠিব লাগে ডোটো। দেখিছেনে মই ডোটো কেনেকৈ মঠিছোঁ, এনেকৈ মেলি দিছোঁ। প্লেটখন অকণমান সৰু হ'ল। মঠা হৈ গ'ল। এতিয়া মই পিজ্জাটো বেক কৰিবলৈ কাৰণে এখন কাঁহী লৈছোঁ সৰু। কাঁহীখনৰ তলত অকণমান ৰিফাইন তেল সানি লৈছোঁ। অকণমান ৰিফাইন তেল সানি লৈছোঁ। এতিয়া মই আকৌ হাতত অকণমান সৰহকৈ ৰিফাইন তেল লৈ পিনে ডোটো আকৌ এবাৰ হাতেৰে এনেকৈ মঠিছোঁ। চাওক, এনেকৈ ঘূৰাই দিছোঁ। দেখিছেনে।
এয়া এনেকৈ কৰিলে পিজ্জাটো খুব ধুনীয়া হয় আৰু ফুলি আহে পূৰা। এইটো হৈ গ'ল। এয়া চব মই এতিয়া কাঁহীখনৰ ওপৰত দি দিলোঁ। দি পিনে মই এনেকৈ হাত দুখনেৰে এনেকৈ বহলাই বহলাই দিছোঁ, দেখিছেনে? গোটেই কাঁহীখনত যাতে ডোটো গোটেই কাঁহীখনত হৈ যায় তেনেকৈ বহলাই বহলাই দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে এইটো এনেকৈ বেলনাত থৈ পিনে বেলি দিওঁ ক'লেও পাৰে, কাৰণ মোৰ ডোটো ইমান টানো হোৱা নাই, ইমান ঢিলাও হোৱা নাই, সেইটো কাৰণে মই এনেকৈ হাতেৰে বহলাই বহলাই দিছোঁ, দেখিছেনে? এয়া এইটো হৈ গ'ল। এতিয়া মই ইয়াত দিম পিজ্জা চচ। এয়া এতিয়া পিজ্জা চচটো ইয়াৰ ওপৰত দি দিম। আপোনালোকে পিজ্জা চচ বুলি ক'লে ঘৰত যিকোনো চচ থাকিলেও দিব পাৰে, ধৰি লওক টমেট' চচ, আৰু ঘৰত বনাই দিম ক'লেও পাৰে। এইটো মই দোকানৰ পৰা অনা আছিলে। এইটো দি দিলোঁ। এতিয়া মই চামুচ এখনেৰে এইটো মিলাই দিম চচখিনি গোটেই চাৰিওফালে। এয়া চাৰিওফালে মিলা হৈ গ'ল। এয়া দেখিছেনে? এতিয়া মই ইয়াত দিম ভেজিটেবলছ। এয়া তাৰ কাৰণে মই এটা বিলাহী এনেকৈ কাটি লৈছোঁ, আৰু দিছোঁ এটা মিডিয়াম চাইজৰ পিঁয়াজ, আৰু দিছোঁ এটা কেপচিকাম, আৰু এইটো হৈছে ব্লেক অলিভছ। এইটো মই অনলাইনত আনিছিলোঁ, আৰু চীজ। এয়া এতিয়া চীজ লৈ লৈছোঁ, আৰু হাতত সৰু ৰুকনি এখন লৈ লৈছোঁ। এতিয়া ৰুকনিখনেৰে চীজটো এনেকৈ গোটেই চাৰিওফালে দি দিম। এয়া চাৰিওফালে চীজখিনি দি দিছোঁ। চীজটো দিয়াৰ পাছত তাৰ পাছত মই দিম পাচলিখিনি। মই যোনখিনি পাচলি লৈছোঁ, পিঁয়াজ, কেপচিকাম, বিলাহী, এইখিনি তাৰ ওপৰত দিম। তাৰপাছত আকৌ মই চীজ দিম। চীজটো আপোনালোকে নিজৰ ইচ্ছামতে কম বেছি কৰি ল'ব পাৰে। মই অকণমান সৰহকৈ দিছোঁ, কাৰণ পিজ্জা বুলি ক'লে চীজটো অকণমান সৰহকৈ দিলে ভাল লাগে, নহয় জানো? এয়া মই এডোখৰ দিলোঁ। ইয়াত এতিয়া আৰু এডোখৰ দিম। ইয়াত মই টোটেল 3ডোখৰ চীজ দিম। এতিয়া ইয়াত আৰু এডোখৰ দিম, তাৰপাছত আৰু এডোখৰটো মই শেষত দিম। চীজ দিয়া হৈ গ'ল। এতিয়া দিম মই ইয়াত পাচলিখিনি। প্ৰথমতে দিছোঁ পিঁয়াজ। মই ইয়াত এটা পিঁয়াজ চাৰিফাল কৰি এনেকৈ এডোখৰ এডোখৰকৈ উলিয়াই লৈছোঁ, আৰু লৈছোঁ কেইটামান অলিভছ, ব্লেক অলিভছ। এয়া আৰু এডোখৰ চীজ লৈছোঁ, সেইডোখৰ মই একেবাৰে শেষত দিম পাচলিৰ ওপৰত। এতিয়া মই পিঁয়াজ আৰু পাচলিখিনি দি ল'ম। আমাৰ গোটেইখিনি পাচলি দিয়া হৈ গ'ল। এয়া চব এতিয়া মই এডোখৰ চীজ লৈছিলোঁ, সেইডোখৰ এতিয়া ওপৰত ৰুকি দিম। এয়া চাৰিওফালে দি দিম। তাৰপিছত এইটো বেক কৰিবলৈ ৰেডি হৈ যাব। আমাৰ এইটো হৈ গ'ল চব। এয়া এতিয়া মই বেক কৰিবলৈ হৈ গ'ল। এতিয়া মই এইটো বেক কৰিম কেৰাহীত। তাৰ কাৰণে মই গেছত কেৰাহী এখন পাতি থৈছোঁ। গেছটো একেবাৰে ল' ফ্লেমত ৰাখিছোঁ, আৰু তলত দিছোঁ মই নিমখ, আৰু সৰু ষ্টেণ্ড এটা দিছোঁ। আপোনালোকে বালি দিম ক'লেও পাৰে, মই নিমখ দিছোঁ। এইখিনি নিমখ মই ঘৰত খাবলৈ কেক বনাই থাকোঁ, সেইখিনি নিমখতে মই দিছোঁ তলত। আৰু এইটো চাওক, প্ৰায় আধা ঘণ্টামানৰ পাছত মোৰ পিজ্জাটো হৈ গৈছে, আৰু অকণমান লাগিব। আৰু এই পিজ্জাটো বেক কৰোঁতে মোক সময় লাগিছে টোটেল 45 মিনিট, আৰু আপোনালোকৰ ক্ষেত্ৰত বেছি লাগিবও পাৰে। আৰু মাইক্ৰ'ৱেভত বনালে ইয়াতকৈ কম লাগে সময়, কিন্তু মই কেৰাহীত বনোৱাৰ কাৰণে হয়তো 45 মিনিট লাগিছে। এতিয়া মই কাঁহীখনৰ পৰা পিজ্জাটো উলিয়াই ল'ম। দেখিছেনে কি ধুনীয়াকৈ ফুলি আহিছে পিজ্জাটো? একদম দেখিয়ে একদম লোভৰ পানী পৰি গৈছেগৈ, আৰু ৰৈ থাকিব নোৱাৰোঁ এতিয়া। তেতিয়াহ'লে পটাপট কাটি কাঁহীখনৰ পৰা উলিয়াই লওঁ, তাৰপিছত আপোনালোকক আকৌ দেখাই আছোঁ। প্ৰথমতে মই চুৰি এখনে পিজ্জাটোৰ চাৰিওফালে কাঁহীখনৰ এনেকৈ মাৰি ল'ম কিনাৰকেইটা, তেতিয়া পিজ্জাটো খুব সহজতে ওলাই যাব। কিনাৰকেইটা কাটি লোৱাৰ পাছত এই আছক, পিজ্জাটো খুব ধুনীয়াকৈ সহজে ওলাই গৈছে। মই হেতা এখনে উলিয়াই দিছোঁ। এয়া এইটো আমাৰ হৈ গ'ল। এতিয়া মই ধুনীয়াকৈ কাটি ল'ম এডোখৰ এডোখৰকৈ। পিজ্জাটো কটাৰ পাছত আৰু ৰৈ থাকিব নোৱাৰি, তেতিয়াহ'লে খাই লওঁ।
আৰু আজিৰ ভিডিঅ'টো মই আৰু বেছি দীঘল নকৰোঁ, ইমানখিনিতে সামৰণি মাৰিছোঁ। যদি ভাল লাগিলে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু যিসকল মোৰ চেনেলটো প্ৰথমবাৰ চাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে পিছত আহিবলগীয়া ভাল ভাল ভিডিঅ' ন'টিফিকেশ্যনসমূহ আপোনালোকে পোনপ্ৰথমে পায়। তেতিয়াহ'লে আজিলৈ আহিছোঁ, বাই বাই।